নমস্কাৰ এই ভিডিঅ'টোত আজি আমি শিকিম বিদ্যুৎ বিভাগত আপুনি কেনেকৈ আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব তাৰ কাৰণে আপোনাৰ মোবাইলত থকা বা আপোনাৰ কম্পিউটাৰত থকা যিকোনো এটা ব্ৰাউজাৰ আপুনি ওপেন কৰক আৰু গুগল সাৰ্চত লিখি দিয়ক আপুনি APDCL যেতিয়া আপুনি APDCL লিখি সাৰ্চ কৰিব ইয়াতে লিংকসমূহ আহি যাব এতিয়া আপুনি ইয়াতে জাস্ট আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড এই লিংকটোত ক্লিক কৰক ইয়াতে লিংক কৰাৰ পিছত ইয়াত আপুনি এটা অপচন দেখিবলৈ পাব আপডেট মোবাইল নাম্বাৰ এই আপডেট মোবাইল নাম্বাৰ অপচনটো যেতিয়া আপুনি ক্লিক কৰিব ইয়াতে এতিয়া আপুনি আপোনাৰ বিদ্যুতৰ যিখন বিল সেই বিলত এটা কনজিউমাৰ নাম্বাৰ থাকে সেই নাম্বাৰটো আপুনি ইয়াতে লিখি দিয়ক তাৰ পিছত আপুনি ইয়াত যি এটা এৰো দেখা পাইছে সেই এৰোটোতে আপুনি ক্লিক কৰি দিয়ক যেতিয়া আপুনি ইয়াতে এৰো অপচনটোত ক্লিক কৰিব আপোনাৰ এই বিলখন কাৰ নামত আছে তেখেতৰ নামটো ইয়াতে শো হৈ যাব লগতে যদি আপুনি আপোনাৰ মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ কৰিয়ে থৈছে সেই নাম্বাৰটো ইয়াতে শো হৈ যাব এতিয়া যদি আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ নাই তেতিয়া আপুনি ইয়াত মোবাইল নাম্বাৰত আপোনাৰ নাম্বাৰটো লিখি দিব তাৰ পিছত অকুপেশনৰ পৰা আপোনাৰ অকুপেশনটো বাছি ল'ব যদি ইয়াতে আপোনাৰ অকুপেশনটো নাই তেতিয়া আপুনি ইয়াৰ পৰা আদাৰ অপচন সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আৰু দুটা অপচন আছে ইমেইল আইডি আৰু আধাৰ নাম্বাৰ এই দুটা কম্পালসৰি নহয় দিবই লাগে বুলি যদি আপোনাৰ ওচৰত ইমেইল আইডি আছে তেতিয়া আপুনি ইয়াতে আপোনাৰ ইমেইল আইডিটো লিখি দিব লগতে যদি আপোনাৰ আধাৰ নাম্বাৰো আছে তেতিয়া আপুনি ইয়াতে যদি ইচ্ছা কৰে আধাৰ নাম্বাৰটো লিখি দিব পাৰে যদি আপুনি ইচ্ছা নকৰে তেতিয়া ইয়াত নিদিলেও হ'ব তাৰ পিছত আপুনি জাস্ট ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিয়ক সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ যি নাম্বাৰ সেই নাম্বাৰত এটা ওটিপি যাব সেই ওটিপিটো আপুনি জাস্ট ইয়াতে এন্টাৰ কৰি দিয়ক তাৰ পিছত আপুনি ইয়াতে ভেৰিফাই অপচনত ক্লিক কৰি দিয়ক ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যি মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো সাকসেসফুলি ইয়াতে আপডেট হৈ যাব গতিকে এইদৰে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বিদ্যুৎ বিভাগত ৰেজিষ্টাৰ কৰিব পাৰিব